আমাৰ দুলুভন্তি ওলাই আহিছে একদম বগা কাপোৰ লৈ 28 ন 28 বাৰ্ষিক সনাতন ধৰ্মৰ অধিৱেশন পতা হৈছে আইতাই পিঠা দি আছে 10 দিন মান নহলে নেকি ভাত নাই খোৱা তো জলদি জলদি যাওঁ তাত লগ পাম নহলে সবে মোক দিব এতিয়া গুড মৰ্নিং এভৰিৱান কি খবৰ নিশ্চয় ভাল মোৰো ভালেই তো ৰাতিপুৱা একদম গা চা ধুই হাজি কাচি ওলাইছোঁ ক'ত জানেনে অসম বৈদিক সনাতন সমাজৰ 28তম দ্বিবাৰ্ষিক 56 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠান পাতিব লৈছে আমাৰ গাঁৱতে ঘৰৰ ওচৰতে মানে তো ভাবিলোঁ আপোনালোককো দেখাওঁ মই এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ এবাৰো গৈ পোৱা নাই তো ভাবিলোঁ ময়ো চাওঁ আপোনালোককো দেখাওঁ তো ভিডিঅ'টো একদম শেষলৈকে চাব যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো অলমষ্ট মই ৰেডি হৈয়ে গ'লোঁ এতিয়া চাদৰখন পিন্ধি লওঁ আমাৰ দুলুভন্তি ওলাই আহিছে একদম বগা কাপোৰ লৈ বাহিৰত মানুহ ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰি লওঁ বুলি ভাবিলোঁ সেইকাৰণে অলপমান দেৰি হৈ গ'ল তো জলদি জলদি যাওঁ তাত লগ পাম নহ'লে সবে মোক দিব এতিয়া বহুত এক্সাইটেড হৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আমি ওলাই ল'লোঁ আৰু এইফালে গোটেই বোকা ৰাস্তা অৱস্থা নাই বৰষুণ দি আছিলে আৰু এইফালে দুলু মই আহিছোঁ বাকীকেইজনী গ'লে আমাৰ বহুত দেৰি হ'ল হাই হেল্ল' বহুত দিনৰ মূৰত দুলুৱে অলপমান কিবা এটা ক'ব আমাৰ মানে ইয়াত কিমান বাৰ্ষিক সেইটো মই পাহৰিলোঁ কিন্তু 28 ন 28 বাৰ্ষিক সনাতন ধৰ্মৰ অধিৱেশন পতা হৈছে ফাৰ্ষ্ট টাইম আহিছোঁ আমি আমি আগতে গৈ পোৱা নাই ফাৰ্ষ্ট টাইম আমাৰ গাঁৱতে পাতিছে আৰু ফাৰ্ষ্ট টাইম আমাৰ ঘৰত পতা নাই বেলেগত পাতিছে কিন্তু ফাৰ্ষ্ট টাইম আমি ফাৰ্ষ্ট টাইম আমাৰ গাঁৱতে আমি পামগৈ এতিয়া মই মানুহৰ মাজত ইমান ভিডিঅ' কৰিব নোৱাৰোঁ ইমান ভিডিঅ' কৰিব নোৱাৰোঁ তো তাত অলপমান সেনেকৈ দেখাম আৰু দেই বেয়া চেয়া নাপাব এয়া আমি পালোহি য'ত অনুষ্ঠানটি হৈছে এতিয়া যাওঁ আমি ভকত বৈষ্ণৱসকলক য'ত আদৰি আছে মানে আমাৰ গাঁৱৰ গোটেই জীয়ৰীবোৰক দায়িত্ব দিয়া হৈছে মানে যাক যি দায়িত্ব দিয়া আছে আৰু আমাক ভকত বৈষ্ণৱসকলক ইয়াতে ৰখি আদৰা দায়িত্ব দিছে সেইটো কাৰণে আমি গোটেইবোৰ ভকতসকলক আদৰিবলৈ ইয়াত ৰৈ আছোঁ এয়া বিবাহ ভৱন যিসকলে পলাই চুৰ কৰি বিয়া পাতিছিলে মানে ইয়াতে এতিয়া আকৌ বুঢ়া বিয়া পাতিব পাৰিব ইয়াতে চব ষ্টেজটো ন সেইখন মেইন গেটখন খাদ্যশালী আমাৰ আমাৰ প্ৰিয় স্থানটো কিয় কৈছোঁ জানেনে ইয়াত মানে খোৱা বস্তু দি থকা হৈছে জলপান কিবা কিবি তো সেইকাৰণে কৈছোঁ এয়া পিঠা লৈ আহিছে চাহ লৈ যায়নে চাহ বনাই আছো আমাৰ আইতা বেয়াত কাম কৰিছে ন ভাগৰি গৈছো আৰু ভোকা লাগিছে তোক कैसा लगा मेरा मजाक এয়া আমাৰ ভোজনালয় অলপমান দেখাই দিছোঁ এয়া আমি জলপান খাবলৈ বহি ল'লোঁ সকলোৱে
আইতাই পিঠা দি আছে। থেংক ইউ। এতিয়া আমি সকলোৱে ওলাইছোঁ শোভাযাত্ৰা কৰিবলৈ। তো দেৰি নকৰি বলক যাওঁ, নহ'লে মোক লগৰকেইজনী এৰি থৈ যাব এতিয়া। এয়া শোভাযাত্ৰালৈ যোৱা আগত নিয়মবোৰ কৰি লৈছে, তাৰপিছত আমি শোভাযাত্ৰা কৰিবলৈ যাম আৰু সকলোৱে। আৰু ইমান এটা পবিত্ৰ অনুষ্ঠানত য'ত নেকি ভকত বৈষ্ণৱ গোসাঁইসকল আহিছে আৰু তেখেতলোকৰ পৰা আমি আশীৰ্বাদ ল'বলৈ সুযোগ পাইছোঁ, সেয়াই আমাৰ কাৰণে বহুত। লগতে আপোনালোকক দেখাবলৈও সুযোগ পাইছোঁ। আৰু আমাৰ ডাঙৰীয়াসকলে কৈছে যে ভকত সেৱা সমান এই পৃথিৱীত ইয়াতকৈ পুণ্য কাম আৰু একোৱেই নাই, নহয়নে? আৰু সেইটো সুযোগ আমি সকলোৱে পাইছোঁ, সেয়াই আমাৰ কাৰণে বহুত। সেইকাৰণেতো কৈছোঁ আমি বহুত লাকি। বাৰু এইফালে শুভ আৰম্ভ কৰি আছে, মানে এতিয়া আমি চবে যাম শোভাযাত্ৰা কৰিবলৈ, তো তাৰে কিবা কিবি নিয়ম নীতি কৰি আছে। মনৰ কথাখিনি খুলি পিনে আপোনালোকৰ মাজত ক'লোঁ, কিবা যদি ভুল হয় ক্ষমা কৰি দিব। আৰু বিশেষ একো নকওঁ, আপোনালোকে শেষৰলৈকে ভিডিঅ'টো চাই থাকক। প্ৰচেছন পানী পিয়াই লাগিলে গাইছ। পানী
কম কম খাবি দে বটলে আছে কম কম খাবি A few moments later. ফাইনেলি আমি আমাৰ অনুষ্ঠানৰ জেগাডোখৰত পালোহি ঘূৰি আহি তো এতিয়া তাৰ পাই লওঁগৈ তাৰপিছত লগ পাই আছোঁ বহুত কষ্ট খোজ কাঢ়ি কাঢ়ি ভৰি বিষাই গ'ল তো অলপমান পেট পূজা কৰিব লাগে পেট পূজা কৰি লওঁগৈ আৰু অলপমান জিৰণি লৈ লওঁগৈ আৰু জীয়ৰীবোৰ অসভ্য এজনী कौन है ये लोग ৰাতিপুৱাৰ পৰা ভোক লাগি আছে এতিয়া ভাত খাবলৈ আহিলোঁ ভাত ভাত অ'কে টিভি খাইছোঁ ভাত 10 দিনমান নাখালি নেকি ভাত নাই খোৱা আমি খাই থাকোঁতে মানুহে নাছিলে আৰু এতিয়া মানুহ গোটেই চবৰে ভোক লাগিছে ৰাতিপুৱাৰ পৰা ভাত চাত একো খোৱা নাই গোটেইকেইজনী ধুনীয়াকৈ ভাতকেইটা খাই ল'লোঁ তো এতিয়া আমি খাদ্যস্থলীৰ পৰা বাহিৰলৈ আহিছোঁ এয়া আমাৰ বিবাহ ভৱন কোনোবাই যদি লুকাই চুৰ কৰি বিয়া পাতিছে তেনেহ'লে আকৌ এবাৰ ইয়াত ভকতৰ আশীৰ্বাদ লৈ ধুনীয়াকৈ বিবাহ যদি কৰিব বিচাৰে পুনৰ এবাৰ কৰিব পাৰে আমাৰ ভাষাততো এইটো বুঢ়া বিয়া বুলি কোৱা হয় আপোনালোকে কি কয় কমেণ্ট কৰি জনাব দেই ভাত চাত খাই হৈ গ'ল আৰু প্ৰচেশ্যনো হৈ গ'ল কিবা কিবি হৈ আছে কিন্তু মই ঘৰলৈ গুচি আহিলোঁ ভৰিটো বহুত বিষাইছে অনুষ্ঠান পিছে শেষ হোৱা নাই দেখাই থাকিম আজি ব্লগটো আজিয়ে দিবলৈ চেষ্টা কৰিম কিন্তু নাজানো পাৰিম নে নোৱাৰিম কিন্তু চেষ্টা কৰিম যিহেতু মই আগতেও কৈছোঁ ভালদৰে এডিট কৰিব নাজানো আৰু কাৰ্যসূচী পিছে 3 দিনীয়া তো আজি প্ৰথম দিন ৰাতিও কিবা আছে চাগে তাত আৰু অলপ দেৰি থাকিব পাৰিলোঁ হয় ৰাতিলেও কিবা এটা আছে কিন্তু আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ ইমানখিনি বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ তাৰ মাজতে কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব লগতে বেল আইকনটো দবাই দিব যাতে মোৰ কিবা যদি ভিডিঅ' আপলোড কৰোঁ লগে লগে আপোনালোকৰ ওপৰত নটিফিকেশ্যন আহি যায় তো আজিলৈ আহিছোঁ বাই বাই লগ পাম নেক্সট এটা ব্লগত